নমস্কাৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে RMD Walls আৰু আজি Amazonৰ পৰা এটা বস্তু আনিছো বস্তুটো হৈছে আমাৰ ডগিজনী বিছনা মই এখন ভাল আৰু এইটো কোনো প্ৰমোশনাল ভিডিঅ' নহয় এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যই হৈছে কাৰণ মই নিজেই ফেচবুক বা ইউটিউবত ভাল এখন বিছনা কুকুৰৰ কাৰণে ভাল এখন বিছনা বিচাৰি চাই আছিলো কিন্তু ইমান ভাল ভিডিঅ' মই ফেচবুক বা ইউটিউবত দেখা পোৱা নাছিলো গতিকে যিসকল লোকে এখন নিজৰ পোহনীয়া কুকুৰটোৰ কাৰণে ভাল বিছনা এখন কিনিব বিচাৰে তেওঁলোকৰ কাৰণেহে এই ভিডিঅ'টো পোহনীয়া কুকুৰটোৰ কাৰণে তেনেহলে এই ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো কেনেকুৱা হয় বিছনাখন কেনেকুৱা মই আপোনালোকক জনাম ভিডিঅ'টো চাই থাকক পেকিং হৈ আহিছে এইখন হৈছে আল্টিমেট সাৰাৰ বিছনা এইখন হৈছে সাৰাৰ বিছনা বিছনাখনৰ কোৱালিটিটো খুব ভাল আহি তাৰ বিছনাখন উঠিয়ে দিলেই আল্টিমেট কভাৰ বস্তু দিছো এইটো হৈছে আপোনাৰ কালাৰটো কফি কালাৰ বুলি কয় এইটো প্লাষ্টিক বা পানী কাপোৰ টাইপৰ আছে তলখন এইটো পিওৰ ভেলভেট টাইপৰ দুটা গাৰু দিছে সাৰাৰ কাৰণে তাৰ পিছত আল্টিমেট এইটো হৈছে কুচনটো ভিতৰত কিছুমান ফাইবাৰ টাইপৰ যে টাইপৰ বগা বগা সেইখিনি আছে ইমান এটা বেয়া নহয় কমফৰ্টেবল আৰু সেকেন্ড প্ৰডাক্ট হৈছে এইটো তো দেখাটো ভালেই লাগিছে মই চাইটো ভালেই পাইছো তে কিমান ভাল হয় বেয়া হয় হেয়া ইউজ কৰিলে গম পোৱা যাব আৰু মই এই প্ৰডাক্টটো ক্ৰয় কৰিছিলোঁ এমেজনৰ পৰা ক্ৰয় কৰিছিলোঁ আৰু মোৰ দাম লৈছিল 1557 টকা আৰু প্ৰডাক্টটো খুব ভাল এইখন হৈছে এক্স সাইজ এক্সেল ইয়াতকৈ সৰু সাইজো আছে মিডিয়াম সাইজো আছে স্মল সাইজ এক্সেল সাইজ আমাৰ ডগিজনীৰ কাৰণে এইটো অকনমান ডাঙৰ হলেও মই ডাঙৰকে আনিছো এই কাৰণে যে তাই ভালকৈ শুব পাৰে তো তাই বিছনাত শুই থাকে আপোনালোকে ভিডিঅ' দেখিছেই কেতিয়াবা কি হয় মানুহজনো বেছি হৈ গ'লে বিছনাত শুবলৈ দিগদাৰ হয় আৰু তাৰ কাৰণে বেষ্ট হৈছে বিছনাখন গতিকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বিছনাখনৰ কোৱালিটি খুব ভাল আৰু এই আপোনালোকে দেখিছে আমাৰ এগৰাকী বিছনাত উঠা ষ্টাৰ্ট কৰি দিলে ষ্টাৰ্ট কৰি ইয়া খেলাত লাগি গ'ল এই গাৰুকেইটা লৈ খেলা আৰম্ভ কৰি দিলে সাৰা তোমাৰ বিছনাখন ভাল লাগিছে নে বিছনাখন ভাল লাগিছে নে তোমাৰ বিছনাখন ভাল লাগিছে নে